এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মায়াৰ চৰত চৰকাৰৰ উচ্ছেদ অভিযান। অসমৰ আন ঠাইৰ দৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ আটানী ৰাজচক্ৰৰ অন্তৰ্গত বইজেৰ আলগা গাঁও পঞ্চায়তৰ মায়াৰচৰ বজাৰৰ মাজেদি ৰাজহুৱা ৰাস্তাৰ ওপৰত 18খন দোকানৰ বাবে বজাৰ কমিটিয়ে স্থান দিছিল। বৰ্তমান উক্ত ৰাস্তাৰ মাটি বেদখল মুক্ত কৰাৰ বাবে ৰাইজে বহু দিন ধৰি ৰাজচক্ৰ বিষয়া ৰাবিয়া বেগমক আবেদন জনাই আছিল। কিন্তু বিষয়াই লিখিতভাৱে বেদখলকাৰীক জাননী প্ৰদান কৰিও সুফল নোপোৱাত আজি পুৱা 12 বজাত চক্ৰ বিষয়া ৰাবিয়া বেগমে জেচিবি গাড়ীৰ দ্বাৰা উক্ত দোকানসমূহ ভাঙি দিয়ে। আটানীৰ ৰাজচক্ৰ বিষয়াগৰাকীৰ লগতে নাইৰ আলগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হবিবুৰ ৰহমানৰ লগতে আৰক্ষীৰ এটা সজাতি দল উপস্থিত থাকে বেদখল মুক্ত কৰা ঠাইত। আনহাতে লাটমণ্ডল চুলতান আলীয়ে নথি পত্ৰসমূহ যোগান ধৰে। উক্ত বিষয়ে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। লগতে ৰাইজে চক্ৰ বিষয়াগৰাকীক বিদ্যালয়ৰ বেদখলকৃত মাটি মুক্ত কৰাৰ দাবী জনাইছে। আটানী চক্ৰ বিষয়া ৰাবিয়া বেগমৰ মতামত আপোনালোকে শুনক। নাইৰ আলগাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আবুল কালামৰ সহযোগত হজৰত আলী ৰিপৰ্ট, টপ নিউজ অসম। ইয়াতে আমি এখন ৰাইজৰ পৰা অভিযোগ এটা পাইছিলোঁ যে ইয়াৰে যোনখন মায়াৰচৰ বজাৰ আছে, বজাৰৰ যোনটো ৰাস্তা আছে বজাৰলৈ যোৱা, ৰাস্তাৰ মাজতে কিছুমান মানুহে দোকান পোহাৰ আদি কৰি পেলাই ৰাস্তাটোত এটা মানে বাধা সৃষ্টি কৰিছে, যাতায়াতত অসুবিধা হৈছে ৰাইজৰ। তো সেই মৰ্মে আমি আমাৰ যিটো অসম ভূমিৰ যিখিনি আইন আছে সেইমতে আমি তেওঁলোকক জাননী দিছিলোঁ, যোৱা আগষ্ট মাহতে জাননী দিছিলোঁ যে তেওঁলোকে যাতে চৰকাৰী এইটো ৰাস্তাৰ পৰা তেওঁলোকৰ নিজৰ দোকানবোৰ উঠাই লৈ যায়। গতিকে আমি বহুত অপেক্ষা কৰিলোঁ, আমাৰ 15 দিনমান অপেক্ষা কৰাৰ পৰা তেওঁলোকে যেতিয়া দেখিলোঁ তেওঁলোকে নিজৰ ফালৰ পৰা আঁতৰি যোৱা নাই, সেইকাৰণে আজি আমি আহিছোঁ, পুলিচৰ সহায় লৈছোঁ, লৈ পেলাই আমি আমাৰ ফালৰ পৰা এইখিনি দোকানখিনি আঁতৰাই লোৱাৰ ব্যৱস্থা লৈছোঁ। ৰাস্তাৰ ওপৰত কিমান দোকান আছিলে? এতিয়ালৈকে আমি হিচাপ যিখিনি পাইছোঁ এতিয়ালৈকে 17খন দোকানৰ তেনেকুৱা এটা হেৰি আছিলে। গতিকে আপোনালোকে যিটো আইনৰ অধীনত উচ্ছেদ কৰিলে আৰু এতিয়া বাকী দোকানপাটবোৰ বা যিবিলাক উচ্ছেদ হ'ল এইবিলাকৰ উপায় কি? আমি ইয়াতে যিমানখিনি আমাৰ ফালৰ পৰা আমি প্ৰিকশ্যন ল'ব পাৰোঁ আমি গোটেইখিনি ভাঙি দিয়া নাই। তেওঁলোকক কৈছোঁ তেওঁলোকৰ যিখিনি সামগ্ৰী আছিলে সামগ্ৰীখিনি তেওঁলোকক লৈ যাবলৈ আমি দিছোঁ, আৰু তেওঁলোকৰ দোকানৰ যিখিনি টিন পাত ইত্যাদি আছে সেইখিনি তেওঁলোকে লৈ যাবলৈ দিছোঁ, যাতে আমি সেইখিনি ধ্বংস নোহোৱাকৈ আমি উচ্ছেদটো অভিযানটো কৰিব পাৰোঁ। সেইখিনি আমি যিমান পাৰোঁ আমি চেষ্টা চলাইছোঁ, তেতিয়া তেওঁলোকৰ ইমান ক্ষতি নহয়। তেতিয়াহ'লে উচ্ছেদ যিটো হৈছে এইটো আমাৰ শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধ? হয়, একদম শৃংখলাভাৱে কোনো একদম ৰাইজেও বহুতখিনি সহযোগ কৰিছে, আৰু যোনখিনি মানুহে অবৈধভাৱে তেওঁলোকে আহিছিলে তেওঁলোকে নিজৰ ফালৰ পৰা এতিয়া দোকান পোহাৰবোৰ আপোনালোকে চাবলৈ পাইছে, নিজৰ ফালৰ পৰা দোকান পোহাৰবোৰ উঠাই লোৱাৰ যোৱাৰ ব্যৱস্থা কৰিছে, আৰু ৰাইজে বহুতখিনি ইয়াতে আমাক সহযোগো কৰিছে। আপুনি আজিৰ মেডামে ক'লে ইতিমধ্যে আমাৰ আঠানী চাৰ্কুল মেডামে ক'লে জিলা প্ৰশাসনে যে নিৰ্দেশ দিছে স্থানীয় ৰাইজৰ অসুবিধাৰ প্ৰতি যিটো লক্ষ্য ৰাখি জিলা প্ৰশাসনে যিটো নিৰ্দেশ পাইছোঁ, মেডাম লগত থাকি আমি যিখিনি আমাৰ পুলিচৰ ফালৰ পৰা যিখিনি হেল্প কৰিব লাগে গোটেইখিনি আমি কৰিছোঁ। আৰু এই ক্ষেত্ৰত ইয়াত মায়াৰচৰৰ যিখিনি বজাৰৰ যিখিনি মানুহ আছে, ইয়াত স্থানীয় যিখিনি উপস্থিত মানুহ পাইছোঁ, প্ৰত্যেকজন মানুহে এই উচ্ছেদটো হোৱাটো সকলো মানুহেই একেমুখে বিচাৰিছিলে, যিহেতু ৰাইজৰ এটা মানে অসুবিধা, সেই হিচাপে ৰাইজক সহযোগ কৰিলে। আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি যিখিনি তেওঁলোকক কৰিবৰ কাৰণে সুবিধা আমি দিছোঁ, যে ওপৰত টিন পাত বা তেওঁলোকৰ যিখিনি বস্তু দোকানত থকা বস্তু সেইখিনি তেওঁলোকে নিজাকৈ ওলাই নিবৰ কাৰণে সুবিধা দিছোঁ। আকৌ এতিয়া তেওঁলোককে লৈছোঁ যে আপোনালোকৰ বস্তুখিনি সোনকালে লৈ যাওক, দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে, আপোনালোকে দেখা পাইছে। আমি যিহেতু জিলা প্ৰশাসনে আমি যিহেতু জেচিবি আনিছিলোঁ, তো জেচিবিৰ এটা ধ্বংস কাৰ্য আমি এতিয়ালৈকে জেচিবিটো ইউজ কৰিব লগা হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ মানুহেও আমাক যথেষ্ট সহায় কৰিলে, স্থানীয় ৰাইজেও কৰিলে, ইয়াৰ কিছুমান সমাজৰ অতি গণ্যমান্য ব্যক্তি আছে তেওঁলোকেও আমাক সহায় কৰিছে।
আপোনালোকে আমি আশা কৰোঁ যে আৰু 1 ঘণ্টাৰ ভিতৰত আমাৰ এইটো উচ্ছেদ কাৰ্য গোটেইখিনি কমপ্লিট হৈ যাব আৰু স্থানীয় ৰাইজৰ যিটো আপত্তি এইটো আমি প্ৰশাসনে যিটো সহায় সহযোগ কৰি আমি ৰাইজৰ তাত যিহেতু দায়বদ্ধ গতিকে আমি এইটো ৰাইজৰ কামখিনি আমি কৰি দিছোঁ আমিও নিজে ছেটিছফাইড যে ৰাইজে ইমানখিনি আমাক সহযোগ কৰিছে গতিকে ধন্যবাদ কথা এইখিনি আপুনি চৰ পৰিষদৰ তৰফৰ পৰা কিবা ক'ব নেকি এইটো ৰাজহুৱা স্বাৰ্থজনিত যিটো কাৰণত মানে আমাৰ আদানী ৰাজহুৱা চক্ৰ বিষয়া বাইদেউ যিখিনি কাম কৰিলে এইটো ৰাইজৰ এটা বহুত যিটো পদক্ষেপ লৈছে পদক্ষেপটো প্ৰশংসনীয় পদক্ষেপ আৰু এই পদক্ষেপত আমাৰ ৰাজহুৱা ৰাইজৰ চলাফেৰাত বহুত যাতায়াত অসুবিধা হৈছিল সেইকাৰণে এটা অভিযোগ হৈছিল ৰাইজৰ তৰফৰ পৰা সেই অভিযোগৰ ভিত্তিত আজি যিখিনি কাম কৰিলে এইটো বহুত প্ৰশংসনীয় আৰু ৰাস্তাটো উদ্ধাৰ হোৱাত আপুনি কি কয় ৰাস্তাটো উদ্ধাৰ হোৱাতে আমাৰ ৰাইজৰ উপকৃত হৈছে আৰু এইটো আমি ধন্যবাদ জনাইছোঁ